মই আসলে ইউপিপিএল দলত গৈছিলোঁ আৰু মই সম্পাদক পদতো আছিলোঁ ওদালগুৰি টাউন প্ৰাইমাৰী। গতিকে তাত দেখিলোঁ সমাজৰ কাম কৰাটো দূৰৰে কথা, ব্যক্তিগত কাম কাজবিলাকত বেছি প্ৰিফাৰেঞ্চ দি আছে। মই আচলতে একদম পুৰণি BPFতে আছিলোঁ আগতে, কিন্তু যোৱা 5 বছৰ আগত ইয়াৰ পৰা গুচি গৈছিলোঁ। তাতে বিশেষ কাৰণ থাকে, গুচি যাই দেখিলোঁ তেওঁলোকে কিবা উন্নয়ন কৰিব। মই আচলতে ইউপিপিএল দলত গৈছিলোঁ আৰু মই সম্পাদক পদতো আছিলোঁ ওদালগুৰি টাউন প্ৰাইমাৰী। গতিকে তাত দেখিলোঁ সমাজৰ কাম কৰাটো দূৰৰে কথা, ব্যক্তিগত কাম কাজবিলাকত বেছি প্ৰিফাৰেঞ্চ দি আছে ইউপিপিএল দলত। গতিকে এইবিলাক কাম কাজ দেখি মানে বিৰক্ত আহি গৈছোঁ, কিমান দিন ধৈৰ্য ধৰিম। তাৰোপৰি আমি এইখন ঘৰৰে ল'ৰা আছিলোঁ, আমাৰ জীহন দৈমাৰী ছাৰ, তেওঁৰ যি আকৰ্ষণীয় ব্যক্তিত্ব, কিবা এটা খবৰত গৈছিলোঁ, কিন্তু তেওঁক এৰি আমি বেছি দিন থাকিব নোৱাৰিলোঁ। তাৰমানে এইও এটা কাৰণ ইয়াত গুচি অহাৰ। আৰু তেওঁলোকৰ সামাজিক মানে কাম কৰাৰ কোনো ধৰণ নাই, পাৰ্টি কেনেকৈ চলি কোনো লাইন নিমিতি একো নাই। তাৰ কাৰণ কমিটি প্ৰাইমাৰী কিবা উন্নতি ঘৰত দেখা পাইছিলে, আপুনি 5 বছৰ থাকিছিলে, কিবা উন্নতি ঘৰত দেখা পাইছিলে, আপুনি ক'ত পাইছিলে? উন্নতি বিশেষ ধৰণৰ দেখা নাই, কাৰণ আমাৰ জীহন দৈমাৰী ছাৰৰ দিনতে গোলমাৰা চুকৰ পৰা একদম মিছন চৌকলৈকে যিটো ডিভাৰে থকা ৰাস্তা হৈছে, ড্ৰেইন হৈছে, এইখিনি ছাৰৰ দিনত হৈছে, জীহন দৈমাৰী ছাৰৰ দিনতে। গতিকে উল্লেখযোগ্য কাম তেওঁলোকৰ দিনত নহ'ল একো। দিনত কিবা চিন্তা কৰি আছে আকৌ ঘূৰি আহিলে মানে আমাৰ BTC বাকীয়ে হাগ্ৰামা মহিলাৰী ছাৰক পাহৰিব নোৱাৰে। BTC মানে হাগ্ৰামা মহিলাৰী। গতিকে হাগ্ৰামা মহিলাৰী নেতৃত্বত এইবাৰ চৰকাৰ হোৱাটো একদম খাটাং। গতিকে তাৰ আমাৰ স্থানীয় জীহন দৈমাৰী ছাৰেতো নেতৃত্ব ল'বই। গতিকে তেওঁলোকৰ নেতৃত্বত নিশ্চয় ভাল কাম হ'ব বুলি আমি আশা কৰিব পাৰোঁ। সমাগত BTC নিৰ্বাচন আপোনালোকৰ মনোনীত প্ৰাৰ্থী হিচাপে জীহন দৈমাৰী BPFৰ পৰা প্ৰাৰ্থীটো লাভ কৰিছে। তেখেতক সহায় কৰাৰ কাৰণে আমি কিমান আগ্ৰহ আৰু কিমানখিনি কাম কৰিব পাৰোঁ? আমাৰ যেতিয়া জীহন দৈমাৰী ছাৰে মনোনীত প্ৰাৰ্থী হিচাপে পোৱাটো আমি গম পালোঁ, আমি থাকিব নোৱাৰিলোঁ। এতিয়া আমি দল বল সকলোৱে ওদালগুৰিবাসীয়ে লগ হৈ তেওঁক আমি জিকাম বুলি একদম দৃঢ় সংকল্প লৈছোঁ। আজি কেইজনমান ফালৰ পৰা আপোনালোকে মোটামুটি 32 জনমান হ'ব। আৰু আহিছে, এতিয়া আহিছে মানে মই আহিছোঁ বুলি নহয়, এতিয়া গোটেই BTC বাসী, গোটেই ওদালগুৰিবাসীয়ে জইনিং হৈছে বুলি ক'ব পাৰি। সম্ভাৱনা আছে আৰু আহিব সম্ভাৱনা মানে মই ক'লোৱে নাই, গোটেইখিনি জইনিং হৈছে বুলি ক'ব পাৰি। তাত আৰু কোনো নাই। নাই, নাযাওঁ। আমি আচলতে BPFৰে মানুহ আছিলোঁ। কিবা এটা তেওঁলোকে বিপ্লৱ কৰিছিল বা কিবা এটা ভাল কৰিব বুলিহে আমি কিবা এটা, বা ইয়াতো কিবা এটা ক্ষোভ হৈছিল, অলপ পোৱা নোপোৱাৰ কিছুমান ক্ষোভ থাকে। গতিকে ত্যাগ ভোগ এইবিলাক থাকে, গম পাই আপোনালোকে। গতিকে কিবা এটা কাৰণত গুচি গৈছিলোঁ, কিন্তু আমি একেবাৰে ইয়াৰে মানুহ।